মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমাৰ পৃথিৱীলৈ তোমালোকক স্বাগতম জনাইছোঁ। ছাত্ৰ ছাত্ৰীসকল, মই এতিয়া তোমালোকক সপ্তম শ্ৰেণীৰ ১ নম্বৰ পাঠ, যিটো ইতিমধ্যে আমি বিদ্যালয়ত শেষ কৰিলোঁ, তথাপিতো মই তোমালোকে এই বন্ধত অভ্যাস কৰি থাকিলে মনত থাকিব বুলি এটা কবিতা ১ নম্বৰ পাঠৰ ১ নম্বৰ পৃষ্ঠাত আমাৰ পঢ়াশালীখনৰ বিষয়ে দিছে। কবিতাটো মই পাঠ কৰিছোঁ, তোমালোকে মন দিবা আৰু তোমালোকেও যাতে পাহৰি নোযোৱা অভ্যাস কৰিবা। এয়া চোৱা, পাঠ ১। লগে ভাগে গাওঁ আহা, আমাৰ পঢ়াশালী। অতিকে আপোন আমাৰ পঢ়াশালী, এইখনো আমাৰ ঘৰ। ইয়াতে আমি মিলিজুলি শিকোঁ কত কথা সৰু বৰ। সাধু কথা শুনো, নাচ গান শিকোঁ, আৰু যে কত না খেল। সমনীয়াৰ লগত কথা পাতোঁ মনৰ, কিমান যে ৰঙৰ মেল। পঢ়াশালীৰ পৰা কথাবোৰ শিকি আমি পাওঁ বৰ মজা। হাতে কামে শিকি বৰ ভাল লাগে, নাই কিতাপৰ বোজা। ছাত্ৰ ছাত্ৰীসকল, সঁচাকৈ নহয়নে? পঢ়াশালীত আমি লগৰ সমনীয়াৰ লগত কিমান কথা শিকোঁ, শিক্ষকৰ লগত আমি কিমান তেওঁলোকৰ পৰা জ্ঞান আহৰণ কৰোঁ, নহয়নে? তোমালোকে এই কবিতাটো পঢ়িবা আৰু মনত ৰাখিবলৈ চেষ্টা কৰিবা। তোমালোক ভালে থাকা। আজিলৈ তেন্তে ইমানতেই সামৰিছোঁ। ধন্যবাদ।